নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিবেকা বিকাশে সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। মই আজি আলোচনা কৰিবলৈ ওলাইছো অসমৰ ঐতিহাসিক যুগৰ এখন ঠাই শিৱসাগৰ জিলাৰ বিষয়ে। বুৰঞ্জীয়ে গৰকা শিৱসাগৰ জিলাখনে কিছুমান আহোম যুগৰ ঐতিহাসিক সাক্ষ্য বহন কৰি আহিছে, য'ত বহুতো মানুহে খন্দা পুখুৰী, দল, দেৱালয়, দুক আদি আছে। শিৱসাগৰ জিলাখন সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সবাতোতকৈ আকৰ্ষণীয় পৰ্যটকস্থলী। অসমৰ এখন আকৰ্ষণীয় ঠাই হৈছে শিৱসাগৰ জিলা। সেইবাবে শিৱসাগৰ জিলাত পৰ্যবেক্ষণ কৰিবৰ বাবে বহুতো দূৰ দূৰণিৰ পৰা পৰ্যটকসকলৰ আগমন ঘটে। প্ৰথমে মই আলোচনা কৰিবলৈ লৈছোঁ শিৱসাগৰ বৰপুখুৰীৰ বিষয়ে। 1734 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী অম্বিকা বা মদাম্বিকা কুঁৱৰীয়ে 129 একৰৰ এই বৃহৎ পুখুৰীটো খন্দাইছিল। এই পুখুৰীটো বৰ্তমান গভীৰতা হ'ল 20 কিউবিক। 1965 শকৰ 6 বহাগৰ বৃহস্পতিবাৰে 1735 চনত এই বৃহৎ পুখুৰীটো ভগৱান শিৱ দেৱতাৰ নামত উৎসৰ্গিত কৰি নাম থয় শিৱসাগৰ পুখুৰী। ইয়াকে কোৱা হয় শিৱসাগৰ পুখুৰী। এইবাৰ মই শিৱদৌলৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। 1738 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী অম্বিকাই শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল নিৰ্মাণ কৰিছিল। ইয়াৰে শিৱদৌলটোৰ উচ্চতা হ'ল 180 ফুট, ব্যাস হৈছে 195 ফুট আৰু এই দৌলটোৰ অসমৰ আন সকলো দৌলতকৈ ওখ দৌল। এই দৌলৰ গড় ভিতৰত দিশ 64 বেও, প্ৰস্থ 22 বেও, আতে 3 আৰু 8 পুৰা। তদুপৰি ইয়াৰ ওপৰত এটা সোণৰ কলচীও আছে। এই দৌলটোকে শিৱদৌল বুলি কোৱা হয়, সকলোৱে পৰিচিত, সকলোৱে চিনি পায়। এইবাৰ মই ৰংঘৰ বিষয়ে আলোচনা কৰিম। ৰংঘৰ বুলি ক'লে সকলোৱে চিনি পায়, সকলোৱে দেখিছে ফটো ভিডিঅ'টো, সকলোৱে ৰংঘৰ ছবি দেখিছে আৰু বহুতে আহিছেও। ৰংঘৰ খেল অনুৰাগী আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই 1746 খ্ৰীষ্টাব্দত এই ৰংঘৰটো সজাইছিল। এই ৰংঘৰৰ ওপৰত উঠি স্বৰ্গদেউ আৰু আন আন কৰ্মচাৰী তথা পাত্ৰ মন্ত্ৰীসকলে ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা মাল বা মলৰ যুঁজ, পক্ষীৰ যুঁজ, ম'হৰ যুঁজ আদি বিভিন্ন খেলসমূহ উপভোগ কৰিছিল আৰু বিহু ইয়াতে আৱিষ্কাৰ হৈছিল বুলি জনা যায়। আৰু ৰংঘৰ বাকৰিতে বিহু উপভোগ কৰা হয়, বিহু নৃত্য কৰা হয়, বিহু অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ইয়াকে কোৱা হয় ৰংঘৰ। এইবাৰ মই চৰাইদেউ মৈদামৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। চৰাইদেউ মৈদাম চৰাইদেউৰ টিলাসমূহত অৱস্থিত আহোম স্বৰ্গদেউ আৰু ৰাণীসকলৰ সমাধি ইজিপ্তৰ পিৰামিডৰ লগত ৰিজাব পাৰি। চুকাফাই প্ৰতিষ্ঠা কৰা চৰাইদেউৱে হ'ল আহোম ৰাজত্বকালৰ প্ৰথম ৰাজধানী। সকলোৱে জ্ঞাত আৰু সকলোৱে পৰিচিত চৰাইদেউ মৈদাম হৈছে আহোম ৰাজত্বকালৰ প্ৰথম ৰাজধানী। আৰু চাওলুং চুকাফা আছিল আহোমসকলৰ প্ৰথম ৰজা। তেওঁৱে বহুত বছৰকাল অসমত শাসন কৰিছিল, লগতে তেওঁৱে আহোম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰিছিল। এইবাৰ মই তলাতল ঘৰৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। তলাতল ঘৰ 1699 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই সজাইছিল তলাতল ঘৰ। বৰ্তমানৰ তলাতল ঘৰটো অৱশ্যে পৰৱৰ্তী কালত ৰাজেশ্বৰ সিংহই ইটা আৰু বিভিন্ন থলুৱা উপাদানেৰে প্ৰস্তুত চিমেণ্টেৰে নিৰ্মাণ কৰিছিল তলাতল ঘৰ। জনা যায় যে 7 মহলীয়া কাৰেংঘৰটো সৈন্যসকলৰ দুৰ্গ আছিল এই তলাতল ঘৰ, আৰু ইয়াকে কোৱা হয় তলাতল ঘৰ। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানে আছিল। পুনৰ আকৌ ভিডিঅ'ত লগ পাম, পাৰ্ট 2 ভিডিঅ'ত লগ পাম। আজি অসুবিধা হোৱাৰ বাবে সম্পূৰ্ণ কথাখিনি, শিৱসাগৰ জিলাৰ সম্পূৰ্ণ কথাখিনি একেটো ভিডিঅ'তে দেখুৱাবলৈ ক'বলৈ অলপ অসুবিধা হোৱাৰ বাবে পাৰ্ট 1 পাৰ্ট 2 বনাই দিছোঁ। পাৰ্ট 2ৰ সম্পূৰ্ণ কথাখিনি আপোনালোকক উল্লেখ কৰিম। ধন্যবাদ। সদৰ শেষত ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰি থৈ যাব, আৰু যদি বেছি ভাল লাগে তেতিয়াহ'লে এটা কমেণ্ট কৰিব। আগলৈকৈ যাতে মোক এনেদৰে ভিডিঅ' বনাই যোৱাত সহায় সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। আৰু একদম শেষত মই এইটোৱে কৈ যাওঁ, যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।